খাৰঘুলি পাহাৰটোলৈ বছৰটোৰ এইখিনি সময়তে ফাগুন নামে। শিমলুৰ সেন্দুৰৰ প্ৰকোপত ধূলিময় আকাশখনো ৰঙা ৰঙা হৈ পৰে। কাপোৰৰ বাল্টিটো ছাদতে থৈ মায়াই পাহাৰটোলৈ চাই ৰ'ল। থুপ থুপ ৰঙাৰে ভৰি পৰিছে পাহাৰটো। পৃথিৱীৰ সকলো মূলানতা অতিক্ৰমি ই যেন মাথো ঘোষণা কৰিব বিচাৰিছে প্ৰাপ্তিৰ গৌৰৱ। পাহাৰৰ ওখ বুকুখনত পৰম আত্মীয়তাৰে আৱৰি ৰখা শিমলু কেইজোপালৈ বৰ মায়া অনুভৱ কৰিলে তাই। গোটেই বছৰটো অকলশৰে অকণো লৰচৰ নোহোৱাকৈ স্ব আৰোপিত উদাসীনতাৰে মাথো ফাগুনৰ বাবেই যেন ৰৈ থাকে শিমলু। সৰুতে ক'ৰবাত পঢ়িছিল, কবি হ'বলৈ হেনো প্ৰেমত পৰিব লাগে, নহ'লে দুখীয়া হ'ব লাগে। তাইৰ চৌপাশৰ পৃথিৱীখনত ইমানবোৰ কবিতা, কাৰ প্ৰেম এইবোৰ, কাৰ দুখ। পাঁচমহলীয়া এপাৰ্টমেণ্টটোৰ বহল ছাদখনত চিলাই কোখনৰ কামিৰ দৰে ইফালৰ পৰা সিফাললৈ তৰি থোৱা আছে ৰছীবোৰ। প্লাষ্টিকৰ বাল্টিটোত নুৰিয়াই নুৰিয়াই চেপি চেপি গোটা কৰি থোৱা কাপোৰবোৰ জোকাৰি জোকাৰি মায়াই এটা এটাকৈ ৰছীবোৰত মেলি দিলে। লগে লগে নানাৰঙী ক্লিপবোৰ। ফাগুনৰ বতাহজাক কৃষ্ণৰ বাঁহীটোৰ নিচিনা। কাক কোনফালে উৰুৱাই লৈ যায় কোনেও ক'ব নোৱাৰে। সেইকাৰণেই তাই ক্লিপবোৰ লগায়। বগাত ৰঙা, গুলপীয়াত সেউজীয়া, হালধীয়াত নীলা ইত্যাদি ইত্যাদি। কাপোৰ ক্লিপৰ জোৰবোৰ চকুত লগা হোৱাকৈ বৰ আন্তৰিকতাৰে তাই কামটো কৰে। চঞ্চল কাপোৰবোৰ এটা এটাকৈ জব্দ কৰাৰ অন্তত মায়াই ইভিনিং ব্লু ৰঙী দুপাট্টাখনৰ বাবে নিৰ্দিষ্টকৈ থোৱা ক্লিপটো আলফুলি তুলি ল'লে। কিন্তু তাৰ দুবাহু জব্দ কৰি দুপাট্টাখনত বান্ধি দিব খোজোতেই ক্লিপটো ভাগি থাকিল। পুৰণি বস্তু, লেখত ল'ব নলগীয়াকৈ সৰু আৰু সাধাৰণ। তথাপিও পখিলাৰ পাখিৰ দৰে নক্সাটোৰ বাবেই হয়তো এই কোনোবাখিনিত তাইৰ কাৰণে অলপ হ'লেও আছুতীয়া আছিল। অন্য কাপোৰত আঁৰি দিয়াৰ বাবে এইটো ক্লিপ কেতিয়াও উলিওৱা নাছিল তাই। যিদিনা সেই বিশেষ নীলা দুপাট্টাখন ধুইছিল, মাথো সিদিনাহে মায়াই ইয়াক ব্যৱহাৰ কৰিছিল। এনেই এবাৰ শেষ দৃষ্টি নিক্ষেপ কৰাৰ দৰে চাই মায়াই ক্লিপটো দূৰলৈ দলিয়াই দিলে। কিন্তু বেলেগ এটা ক্লিপেৰে দুপাট্টাখন বান্ধি ৰাখিব খোজোতে দুপাট্টাখনে এনেকৈ জোকাৰ মাৰিলে যেন ই সৰ্বশক্তিৰে এই বন্দীত্ব প্ৰতিহতহে কৰিব খুজিছে। অফিচৰ সময়। এটা লহমা টভক লাগিলেও দুপাট্টাখন জপতিয়াই ধৰি অন্য এটা ক্লিপ লগাই মায়া যাবলৈ ওলাল। এনেতে সিক্ত স্পৰ্শ এটাই পিছফালৰ পৰা তাইৰ সোঁহাতখন মেৰিয়াই ধৰিলে। মায়াই ঘূৰি চালে চুৰ্ণীখন। এনেকৈ পৰাণে তাইৰ হাতত ধৰে। খুব সৰু কথাত যেতিয়া তাই বিৰাট খিংখিঙীয়া মূৰ্তি ধৰি তাৰ কাষৰ পৰা গুচি আহিব খোজে, পৰাণে এনেকৈ তাইৰ হাতৰ মণিবন্ধটোত ঘপককৈ ধৰি লয়। তাইক ৰখাব খোজে। বিক্ৰম গুচি যোৱাৰ পাছত ভবাতকৈ বহু সোনকালেই পৰাণ আহি তাইৰ খালী অংশবোৰ পুৰাই পেলোৱাত, ভগা অংশবোৰ মেৰামতি কৰাত পূৰ্ণোদ্যমে লাগি গৈছিল। বিধ্বস্ত ঘৰ এটা নতুনকৈ থিয় কৰাব খুজিছিল সি। তাই যেতিয়া ভাগৰুৱা দিশাবোৰ এৰিবলৈ পৰাণৰ বুকুলৈ সোমাই গৈছিল, তাৰ নিশ্বাসত এক বুজাব নোৱাৰা স্বস্তি অনুভৱ কৰিছিল তাই।
কিন্তু এই স্বস্তিৰ স্পৰ্শত বেছি অশান্ত, বেছি খিংখিঙীয়া হৈ উঠিছিল মায়া। তাৰ বুকুৰ পৰা মুখ উলিয়াই তাই যেতিয়া পৰম হেঁপাহেৰে মূৰ তুলি চাইছিল, তাৰ মুখখনত তাই পৰালক্ষী দেখিছিল। এবাৰলৈও বিক্ৰমক নহয়। একেই মানুহ, একেবোৰেই আৱেগ, প্ৰকাশৰ অলপ ভিন্নতা হয়তো। তথাপি কিয় ইজনৰ ঠাইত সিজনক খাপ খুৱাই ল'ব নোৱাৰি? বিকল্প চকা এটাৰ দৰে ইজনৰ ঠাইত সিজনক লগাই সমান সুচলতাৰে জীৱনটো আগুৱাই নিব নোৱাৰি? অন্য এটা ক্লিপৰ সৈতে বান্ধ খাই অস্বাভাৱিকভাৱে কঁপি থকা চূৰ্ণীখনলৈ উদাসভাৱে চাই মায়া আঁতৰি আহিল। ইভিনিং ব্লুৰঙী এই যে দুপাট্টাখন, মায়াৰ এনে লাগে এইখন জীয়া জীৱন্ত। য'তেই মেৰিয়াই দিয়া হয় তাতেই নিজৰ গহীন গভীৰ নীলা শ্বেদটো এৰি থৈ আহে। অবৈধ ভাষাৰে ই কেতিয়াবা এনে কিছুমান কথা কৈ পেলাই সন্মুখত থকাজনৰ চকুত সোমাই যায়, ৰৈ যায় বহু সময়লৈকে। এটা সন্ধিয়া আকাশখনে তেনেকুৱা ৰং লওঁতে তাইৰ খোলা খিৰিকীখনত আনি জীয়া পাখিৰ দৰে জিলজিলীয়া চূৰ্ণীখন মেলি দিছিল। আচৰিত যে আকাশখন পোহৰাই টিকটিককৈ জিলিকি থকা সন্ধিয়া তৰাটোকো চূৰ্ণীখনৰ ৰঙে মেৰিয়াই ধৰিছিল সেইদিনা। এই চূৰ্ণীখন যেতিয়া তাইৰ লগে লগে নিজৰ ছন্দত নিৰ্দিষ্ট এটা লহৰত উৰি গৈ থাকে, মায়াই বুজি পায় বতাহৰ অদৃশ্য তৰংগত চূৰ্ণীখনেও কিবা কবিতা এৰিছে। বুজি নাপায় এয়া প্ৰেম নে দুখ। ব্যস্ত দিনটোৰ অৱসাদ জোকাৰি দিবলৈ মায়া যেতিয়া ছাদলৈ আহিল, পৃথিৱীলৈ তেতিয়া সন্ধ্যা নামিছে। ধূলিৰ পাতল আস্বাদনখনত ৰূপালী বুটা বচাৰ দৰে তৰাবোৰ ওলাইছে। বতাহ বলিয়ে আছে, এবাৰ ৰৈ ৰৈ, এবাৰ খৰকৈ। নীলগে শুকাই থুপ খাই থকা কাপোৰবোৰৰ পৰা ক্লিপবোৰ এৰুৱাই শেষত তাই নীলা চূৰ্ণীখন লাহে লাহে টানি আনিলে। কিন্তু ৰছীডালৰ পৰা এৰুৱাই কোচত ভৰাই ল'বলৈ পোৱাৰ আগতেই এজাক বতাহৰ সোঁতত চূৰ্ণীখনে দৌৰ মাৰিলে। সেইফালে যিফালে পোৱা তাই দলিয়াই দিছিল ক্লিপটো। ছাদখনৰ সীমালৈকে দৌৰি গৈও মায়াই চূৰ্ণীখন ধৰিবগৈ নোৱাৰিলে। তাইৰ মেলা হাতখনৰ তলুৱাত তেতিয়া চূৰ্ণীখনে এৰি যোৱা নীলা ইভিনিং ব্লু। পাতল বতাহজাকৰ লহৰে লহৰে জীয়া চূৰ্ণীখন নাচি নাচি গৈ থকাটো মায়াই অপলকভাৱে চাই ৰ'ল। কিমান দূৰলৈ বাৰু দলিয়াই দিছিল তাই ক্লিপটো?